हेलो गाइस মই মাইনা মোৰ চেনেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ আৰু এটা ৰেচিপি লৈ আহিছো। গতিকে ৰেচিপিটো সম্পূৰ্ণকৈ চাব আৰু কেনেকৈ বনালো সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু যদি দেখি পিনে ভাল পায় প্লিজ লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু যাতে মই এনেকুৱা ভিডিঅ' সদায় দি যাব পাৰো। গতিকে মোক আগুৱাই নিবলৈ সহায় কৰিব আৰু এফালে মই নিমহালি হানি মাছখিনি ফ্ৰাই কৰিলো আৰু লগতে এফালে মই পিয়াজখিনি মিক্সিত গুৰি কৰি লম। এফালে হৈ গ'ল এয়া পিয়াজ গুড়া কৰা তাৰ পিছত এখিনি থৈ পিনে মই আকৌ বিলাহীখিনি গুৰি কৰি ল'ম এনেদৰে। আৰু এফালে সকলোবোৰ বস্তু গুৰি কৰি ল'লো আৰু এয়া মই মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া নমাই ল'ম। তাৰ পিছত এখিনি তেলতে মই নহৰু কুটা খুনি লৈ পিনে তেলত দি দিলো আৰু এতিয়া ইয়াত মই পিয়াজখিনি দি দিম আৰু পিয়াজখিনি ভাজি ভাজি একদম শুকুৱাই দিম। আৰু ইয়াতে মই সোৱাদ অনুসৰি অলপমান নিমখ জলকীয়া গুড়ি হালধি গুড়ি অকমান আৰু অলপমান জিৰা গুড়ি দিম। আৰু ইফালে পিয়াজখিনি ভাজি ভাজি শুকাই গ'লত মই আকৌ বিলাহীখিনি দি দিম। বিলাহীখিনিও এনেদৰে মই ভাজি ভাজি শুকুৱাই দিম। আৰু এফালে বিলাহীখিনিও এয়া শুকাই গ'ল। এতিয়া ইয়াতে মই পানী দিম। আৰু এফালে এতিয়া মই এখিনি অলপ দেৰি কাৰণে ঢাকি দিম। তাৰ পিছতে মই গেছটো অলপ কমকৈ দি পিনে এতিয়া মই ধনিয়া কেইখিলামান আনি লওঁ। এফালে এয়া ঘৰৰে ধনিয়া হয় কেইখিলামান ছিঙি লৈছোঁ। আৰু এফালে তৰকাৰীখিনি উতল আহিলে আৰু ইয়াতে এতিয়া মই মাছকেইডোখৰ দি দিম। অলপমান লৰাই দিছোঁ মাছখিনি দি পিনে আৰু এতিয়া ঢাকনি মাৰি পেলাই অকণমান দেৰি থ'ম। আৰু এয়া পানীখিনি কমি গ'ল। এতিয়া মাছখিনি হৈ গ'ল আৰু ইয়াতে ধনিয়া পাত আৰু কেঁচা জলকীয়াখিনি দি দিম। আৰু আজিৰ ৰেচিপিটো ইমানতে শেষ কৰিছোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এফালে ভাত পানী খাই উঠি বেটাক টিউচনলৈ থোৱাৰ দায়িত্ব আজি মোৰ পৰিলে, যিহেতু অফিচৰ কামত অকণমান ব্যস্ত হৈ আছে সেই গতিকে তেওঁ থ'বলৈ নোৱাৰিলে আৰু এয়া মই বেটাক টিউচনলৈ লৈ গৈ আছোঁ। আমাৰ ঘৰৰ তিনিআলিৰ পৰাই এনেকৈ বিক্ৰমত উঠি পেলাই যাব লাগে। অকণমান দূৰ হয় যিহেতু, গতিকে খোজকাঢ়ি যাবলৈ অলপ দিগদাৰ হয়। সেই বিক্ৰমতে গ'লোঁ। আৰু এইফালে য'ত টিউচন কৰি ত'ত আহি পেলাই পালোহি আৰু তাক থৈ পেলাই মই যামগৈ। নিয়া সময়ত বাৰু দেউতাকে লৈ যাবহি আহি পিনে। আৰু এইফালে কেইজনীমান ছোৱালীও আছে, সিহঁতকো লগতো অকণমান কিবা কিবি কথা পাতিলোঁ। আৰু ঘৰলৈ উভতি অহাৰ সময়ত ঘৰৰ আগফালে ফুচকা বেপাৰী আহিছিলে, সেই গতিকে অলপমান চাট ল'লোঁ, চাটখিনি খাই লওঁ। আৰু এইফালে ৰাতিৰ বিহু আছিলে আমাৰ ঘৰৰ আগফালে বজাৰত বিহু বহিছিলে, গতিকে বিহু চাবলৈ গৈছিলোঁ। সেয়ে অলপমান বিহুৰ ভিডিঅ' কৰি থৈছিলোঁ, সেইখিনিও আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এটা ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ বাই বাই।